মোৰ চেনেলটোলৈ আপোনালোকক নতুন ভিডিঅ'ৰ সৈতে সকলোকে স্বাগতম জনাইছোঁ। এতিয়া ভাদ মাহ চলি আছে। আমি হয়তো সকলো মঠ মন্দিৰলৈ গৈছোঁ। শ্ৰীকৃষ্ণ আমাৰ ত্ৰিজগতৰ প্ৰতি পূজা অৰ্চনা কৰিছোঁ। মনটো আমাৰ সকলোৰে ভাল হৈ আছে। আমি যদি এই ভাদ মাহতে শ্ৰীকৃষ্ণৰ পূজা অৰ্চনা কৰাৰ লগতে যদি আমি শ্ৰীকৃষ্ণই কোৱা কিছুমান কথা মনলৈ আনো বা আমি আলোচনা কৰোঁ, হয়তো আমাৰ আৰু ভাল লাগিব, হয়নে বাৰু কওকচোন? তেতিয়াহ'লে আজি মই ক'বলৈ ওলাইছোঁ শ্ৰীকৃষ্ণই কোৱা কিছুমান কথা। শ্ৰীকৃষ্ণই কৈছিল যে তুমি যিমানেই আনৰ ওপৰত নিৰ্ভৰ কৰিবা, আনৰ ওপৰত ভৰসা ৰাখিবা, সিমানেই দুৰ্বল হ'বা। কিন্তু নিজৰ ওপৰত ভৰসা ৰাখা, নিজৰ ওপৰত বিশ্বাস ৰাখা, তুমি এদিন শক্তিশালী হৈ উঠিবা। আৰু তুমি নিজে যিটো কাম কৰোঁ বুলি ভাবিছা, তোমাৰ যদি আত্মবিশ্বাস থাকে, তুমি নিশ্চয় কৰিব পাৰিবা। তুমি কি শুদ্ধ কাম কৰিছিলা বা কিমান শুদ্ধ আছিলা, সেয়া খুব কম সংখ্যক লোকেহে মনত ৰাখে। কিন্তু তুমি কি ভুল কৰিছিলা, সেয়া কিন্তু সকলোৱে মনত ৰাখে।